Delina Productions presents. সংগঠন অসম তথা ভাৰতৰ সংগঠনবোৰে দেশৰ অৰ্থনৈতিক ডাউনফল কৰিলে প্ৰতি আমেৰিকান ডলাৰত ভাৰতীয় টকাৰ মূল্য হ'ল ৭২ টকা বিগম্পাস এনেই কৰিলো ভাবিছিলো এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হ'ম তাতে আজি বজাৰ বাৰ মোৰ এই গেলামাল দোকানখনত ১,০০০ মান টকা লাভ পালো হয় যদি আমাৰ নিচিনা এই স্বাৱলম্বীসকলক আকৌ নিবনুৱা কৰিব বিচাৰিছে তেনেহ'লে বাকী ২৬ লাখ নিবনুৱাক উত্তৰ দিবই লাগিব বন্ধৰ দিনতে মোৰ কাম আহিবে মোৰ ৱাইন শ্বপখনৰ বাহিৰৰ পৰা বন্ধ কিন্তু দেখোন পিছফালে ৮০ টকাৰ কোৱাৰ্টাৰটো ১০০ টকাত বিক্ৰী কৰিব পাৰোঁ পকেট ফুল হৈ থাকে মোৰ বন্ধৰ দিনত বুজিলি আৰু তোৰ এই ব্লাডি ছাষ্টেইনেবল ডেভেলপমেণ্ট নিজৰ লগত ৰাখ আফটাৰ অল মই বিক্ৰমে অৱশ্যে তোৰ ৰিজাল্ট ভাল আছিল কিন্তু টকাৰ ৰিজাল্ট এইটো জিৰ' বুলি ক'লো এবে তহঁতেতো কৈ আছ মই শুনি আছো পিছত মোৰ কি হ'ব দিনটো গাড়ী চলাই পাম মই ৫০০ টকা তাতে আজি খালি তহঁতে কি মোৰ থাকিল হাতত শুন না বিবেক তইতো অসমত আম্বানী হৈ গৈ আছ কিন্তু তই মোৰ কমচে কম এই মাহৰ ঘৰ ভাড়াটো দি দিবি বুজিছা দি দিবি মোৰ তুই টেনশ্যন নলবি হা সময় আহিলে তই ধনী হবি আৰু এই বিভাগৰ নিচিনা এই সংগঠনবোৰক বন্ধ দিবলৈ টকা দিব পাৰিবি ছাত্ৰ কৰি চলি দিবে মোৰ টকা হ'লে তই বেয়া পাৱ ন তোৰ জ্বলৰ মই গম পাইছোঁ আৰু তই চাবি after few days I'll become a millionaire and I challenge you তই বিলাতী ভাষা এই ভাষা নজনাকৈ মই বহুত ইনকাম কৰিছোঁ সৎ পথত থাকি মই ইনকাম কৰিছোঁ নিজৰ কষ্টৰ বলত কৰিছোঁ আৰু সন্মান ৰাখি কৰিছোঁ আমাৰ
বসেও কেতিয়াবা বিলাতী ভাষাত মোক গালি পাৰে আৰু অকা চৰি বুলি ময়ো কথাটো কৈ থৈ দিয়া কথাটো অৱশ্যে নোহোৱা নহয় আমাৰ বসেও কথাটো ইছ অকে বুলি কৈ কথাটো সামৰি থৈ দিয়ে আচ্ছা ময়ূৰ তই খাইছ এই বিলাতী মদ আৰু গালি পাৰিছা বিলাতী এই ভাষাটো বুজি তই বৰ নীলাৰ মানুহ বে এজনে বেয়া পায় অসম বন্ধ আৰু আনজনে বেয়া পায় বিলাতী ভাষা তাহলে কি মুশকিল বে হাঁহিব মন কৰিছে হাঁহ খিলাই হাঁহ দুদিন পিছত তই নিশ্চয় গম পাবি যে আমাৰ ভুলৰ বলি হয় এই নতুন প্ৰজন্মই ৰেকখনত ৰেচেছন বাঢ়ি যাব বচাম বাঢ়ি যাব তোৰ 80 টকাৰ কোৱাটাৰ এটা 200 টকা হ'ব কোনে খাব যেতিয়া সাধাৰণ মানুহৰ কাৰণে কল্পনাৰ বাহিৰত হৈ যাব সংঘৰ্ষৰ সৃষ্টি হ'ব জৰ জাৰ মূলকতাৰ সৃষ্টি হ'ব তোৰ এই 200 টকাত 10 কেজি চাউল কিনি খাব পাৰি কোৱাটাৰ খাব আহিব নেকি মানে মই একোই নুবুজিলো বুজিছা এই কল্পনা যদি কোনো বুজি পোৱা নাই তাৰোপৰি তুমি ক'লা ৰেচেছন মানে কি ৰেচেছন তাৰ মানে কি ৰেচেছন মানে তোৰ বছৰ মূৰটো আৰু এই বিবেকৰ মূৰটো আৰু শুন আৰু যদি তোৰ টকাৰ নাটনি হৈছে মোৰ বিজনেছত একাউণ্টছ অফিচাৰে হৈ থাক ইউনিভাৰ্চিটিৰ পৰা তই গোল্ড মেডেলিষ্ট পোৱা মানুহ তোৰো সহায় হ'ব মোৰো সহায় হ'ব বে আৰু কি জানা তই চাবি অমৰ তোক এদিন মোৰ তলত ৰাখিবি বিবেক মই কথা কৈ যাওঁ তই নাম বুজিলেও টিঙৰ পৰা নদমা মানুহ একদম চিগাৰেট আমাৰ গলে নেকি এই সেটআপ শব্দটো কি আছিল অসমীয়াত একেই তোৰ বছৰ মূৰটো এতিয়া যাওঁ দেৰি হৈ গ'ল এইফালে ঘৰত মাৰ বেমাৰ ৰাতিপুৱা আকৌ কি হৈ যায় ন মই যাওঁ তাতে একো বন্ধৰ প্ৰভাৱ ৰাতি তহঁতৰ সহায় লাগিব পাৰে নিচাত নম্বৰটো খুৱাই থ'ল নহ'ল নহয় আৰে ভাই তইতো বন্ধ ভাল পোৱা মানুহ এতিয়া তোৰ কলৈ গ'ল এই সংগঠনবোৰ সেই সংগঠনবোৰে তোক এতিয়া ইয়াত হেল্প কৰিবলৈ আহিব নে চৰি দোস্ত তোৰো নিচা হৈ আছে অমুকাৰো হৈ আছে নিচাত কিবা এটা কৈ পেলালো আৰু তই চাবি
আৰম্ভ কৰিছোঁ মোৰ এই নতুন বিজনেছ। দুদিন পিছত মোৰ এইফালে 1 লাখ, এইফালে চাৰিওফালে লাখে লাখ, আৰু তোৰ নাথিং, জিৰ'। আৰু এই অমৰৰ দোকানখনৰ নাম কি হ'ব জানে? বেচেৰা দোকানখনৰ নাম হ'ব বাকী গেলামাল দোকান। বহুত নিচা হৈছে তই এটা কাম কৰ, তই ঘৰলৈকে যাগে যা ঘৰলৈকে যাব নিচা ঐ ময়ো ড্ৰাইভাৰ, মই সঁচা কথা ক'লে মই নিচা হয় ন? মই নিচা নহয়, নিচা হৈছে তোৰ। এতিয়া তই নিচা নোহোৱা বুলি কৈছিলি ৰ মই খুৰাৰ লগত কথা পাতিছিলো। খুৰা বিবেকে পাৰ্টিৰ পেমেণ্ট কৰি আছে, সি বিৰাট ব্যস্ত। খুৰীও খুব ভাল পালেনে? কি চিৰিয়াছ? খুৰা বন্ধ হলে আপুনি একো টেনশ্যন নল'ব, মই নিজে ড্ৰাইভাৰ। অমৰ তই দেৰি নকৰিবি, মাৰ কণ্ডিশ্যনটো বৰ চিৰিয়াছ। ময়ূৰ আৰু মই গাড়ী লৈ গৈ আছোঁ, তই আমাৰ পিছে পিছে আহি থাকিবি। বন্ধৰ কথা ক'ত বা কি হয়। অ'কে, তই একেবাৰে টেনশ্যন নলবি হা, মই গৈয়ে আছোঁ। হ'ব অমৰ, ভাগ্যৰ বলত মা বাচিল। আৰু শুন, তোক আৰু ময়ূৰক সেইদিনা বহুত বেয়াকৈ ক'লো, বহুত নিচাও হৈছিল। আই এম এক্সট্ৰিমলি চৰি ফৰ ডেট। বাদ দে, মইতো সেইবিলাক থৈ থকা নাই। আৰু খুৰীদেউৰ ডায়েবেটিছ অভাৰ, চ' খুৰীদেউৰ প্ৰতি কেয়াৰফুল হ'বই লাগিব। ভাগ্য ভাল, সেইদিনা তোমাৰ মা আছে, আৰু ভগৱানে চকু মেলি চালে লৈ তোমাৰ মা বাচি গ'ল। ৰাস্তাত বন্ধৰ প্ৰভাৱ যদিও কোনো ধৰণৰ প্ৰব্লেম নাপায়। চাওঁ অমৰ, সেইদিনাৰ দিনটো মোৰ বাবে বৰ ভয়ানক আছিল। কেনেকৈ যে পাৰ কৰিলোঁ সেইদিনাৰ দিনটো ভাবিলেই মোৰ আচৰিত লাগে। চৰি বিবেক, তুই এতিয়াও কবি নেকি যে বন্ধ সঁচাই ভাল? যোৱাকালি তহঁতৰ মা আছিল, ভগৱানে আশীৰ্বাদ কৰি চালে যদি মা বাচে। এনেকুৱা প্ৰতিবন্ধত কিমান মা দেউতা গৰ্ভৱতী তিৰোতা এতিয়া হস্পিটেলাইজ কৰিব লগা কত এক্সিডেণ্ট। আৰু চা আজি ময়ূৰ অলপ ইনকাম কৰিম বুলি গাড়ীলৈ ওলাই গৈছে, আজিতো বন্ধৰ কোনো প্ৰভাৱ নাই। আৰু চা আজি যদি বন্ধ হ'লহেঁতেন আজি সি গাড়ী লৈ ওলাই যাব নোৱাৰিলেহেঁতেন। আৰু তাৰ দৰে কত মানুহ আছে, ফুটপাথৰ দোকানেই হওক, ৰাস্তাই ঘাটে কাম কৰাই হওক, ৰিক্সাৱালাই হওক, চব্জিৱালাই হওক, আজি জানো ইনকাম কৰিব পাৰিলে? তই সঁচাই কচোন বিবেক, বন্ধ জানো সঁচাই ভাল? আৰু চাওঁ মোৰ সিদিনাৰ কথাৰ পৰা আজি মই বহুত উপলব্ধি কৰিছোঁ। আৰু এটা কথা, এই বন্ধ শেষ কৰিবলৈ আমি অকল চৰকাৰক জগৰীয়া কৰিলে নহ'ব, তাৰ বাবে আমি দায়ী এই জনসাধাৰণ বা জনগণ। আমাৰ চৰকাৰ গণতান্ত্ৰিক মাধ্যমেৰে গঢ়া চৰকাৰ, যদি আমি মানুহবোৰ ঠিক নহওঁ আৰু এনেকুৱা
বন্ধবোৰক যদি আমি সদায় ছাপোৰ্ট কৰি যাওঁ তেনেকুৱা হ'লে এই ব্যাধি কেনেকৈ খতম কৰিব পাৰি গতিকে এই বন্ধক শেষ কৰিবলৈ আমি সকলো ৰাইজ উঠি পৰি লাগিব নহ'লে এই বন্ধৰ কোনো সমাধান নাই এনেকুৱা বন্ধ চলিও থাকিব আদালতে ৰায় দিও থাকিব আৰু এনেকুৱা বন্ধ সদায় কন্টিনিউ হৈ থাকিব আৰু ইয়াৰ ফায়দা এই সংগঠনবোৰে ল'ব তাৰ মূলত আমি সৰ্বসাধাৰণ জুৰুলা হৈ পৰিব সেই ৰিক্সাৱালাজন জুৰুলা হৈ পৰিব আমাৰ বন্ধু ময়ূৰ আৰু তই চাবি ৰাজনীতি বিজ্ঞান যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া এৰিষ্টটলে কৈ গৈছিল চৰকাৰ গঠন কৰিবলৈ হ'লে তিনিটা বস্তু লাগিব আৰু এই তিনিটা বস্তু আমাৰ ৰাজ্যৰ মাধ্যমেৰে গঠিত হ'ব সেইটো হৈছে ফৰ দ্য পিপল বাই দ্য পিপল এণ্ড অফ দ্য পিপল আজি ময়ূৰক বহুত মিছ কৰিছোঁ জানা কিয় আজি যদি ময়ূৰ থাকিলেহেঁতেন আজি এই বিলাতী ভাষাটিৰ অসমীয়া সুধিলেহেঁতেন